নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰেচিপিটোৰ কাৰণে মই কি লৈছোঁ আপোনালোকে দেখিছে ইতিমধ্যে, তথাপিতো কৈ দিছোঁ। এতিয়া আহক বেছি দেৰি নকৰি ভিডিঅ'টো ফিল আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। এয়া থালখনত মই ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈছোঁ আৰু এইখিনি ধনিয়া লৈছোঁ, কেঁচা ধনিয়া, গোটা ধনিয়াটো মই আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ গৰম পানীত, তেতিয়া কোমল হৈছে। আৰু এইফালে আলু লৈছোঁ 4 পিচ কাটি আৰু স্কোৱাছ লৈছোঁ। আজি স্কোৱাছ বনাম, আলু আৰু স্কোৱাছেৰে। আৰু এইফালে মই লোকেল ৰৌ মাছ লৈছোঁ 4 পিচ। ইয়াতে নিমখ আৰু হালধিটো মই দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু এইফালে মই মোৰ মৰমৰ লোহাৰ কেৰাহীখন উঠাই দিছোঁ আৰু মিঠাতেল দি দিছোঁ কেৰাহী গৰম হ'লত। এতিয়া প্ৰথমতে মই মাছখিনি ভাজি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মই মাছখিনি ইয়াতে দি দিছোঁ 4 পিচ। যিহেতু মাছ কৰি খোৱাটো সকলোৱে জানে নহয় জানো, গতিকে গোটেইখিনি ভিডিঅ' নেদেখাওঁ, ইয়াৰ পিছৰখিনি দেখাই আছোঁ। যিহেতু এতিয়া গৰমৰ দিন আৰু সেইকাৰণে গৰমৰ দিনত স্কোৱাছ খাব লাগে, যিহেতু স্কোৱাছটো ঠাণ্ডা হয়। মাছখিনি এটা চাইড হৈছে, এতিয়া মই উল্টাই দি দিম ইয়াতে। আৰু এইফালে মই এইখিনি এটা খুব ধুনীয়াকৈ পেষ্ট বনাই ল'ম মিক্সি জাৰত লৈ। এইফালে মই মাছখিনি এইফালে কাঢ়ি থলোঁ আৰু এতিয়া একেখিনি তেলতে এতিয়া মই আঞ্জাখন বনাম। আৰু এইফালে শুকান জলকীয়া 2টা আৰু তেজপাত লৈছোঁ আৰু এইখিনি আধা ৰুকি লৈছোঁ। আৰু এইখিনি মই ধনিয়া মিক্সিত গুড়ি কৰি এনেকৈ চালি লৈছোঁ চেকনিৰে। এয়া চাওক, ইয়াৰে পানীখিনি দিম, ৰসখিনি। আৰু প্ৰথমতে মই শুকান জলকীয়া আৰু তেজপাত দি দিছোঁ, অকণমান ভাজি লৈছোঁ এইখিনি। এনেকৈ বনালে খুব সোৱাদ হয় আঞ্জাখন। আৰু এতিয়া ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম। গেছৰ ফ্লেমটো এতিয়া মই হাই কৰি দিছোঁ। আৰু এইফালে মই মছলা বক্সৰ পৰা গোটা জিৰা দি দিছোঁ আৰু এয়া পাঁচফোৰণ, ভালদৰে লৰাই দিছোঁ এইখিনি। আৰু এতিয়া ইয়াতে মই হালধি গুড়িও দি দিম। এয়া হালধি গুড়ি লৈছোঁ। এইখিনি ৰংচোৱা হ'লেকৈ মই এনেকৈ ভাজিম। আৰু তাৰপিছত কাটি থোৱা মই ইয়াতে আলু আৰু স্কোৱাছখিনি দিম। ৰংচোৱা হৈছে এইখিনি। এতিয়া ইয়াতে মই নিমখখিনি দি দিছোঁ, বহুত বেছি দিয়া নাই, যিহেতু মাছখিনিত আছেয়ে। এতিয়া এইখিনি দি দিছোঁ গোটেইখিনি ইয়াতে। আৰু এতিয়া গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ, এনেকৈ অলপ সময় ভাজি ল'ম। আৰু তাৰপিছত মই কুকাৰত দিম। কিয় জানেনে, কুকাৰত দিলে সোনকালেও হয়, সময়টো ৰাখি হয় আৰু কোমল হয়। আলু আৰু স্কোৱাছখিনি এনেকৈ ভাজিলে বহুত সময় লাগে আৰু সেইকাৰণে মই এতিয়া ঢাকনি ব্যৱহাৰ কৰা নাই। এনেকৈ প্ৰায় 2 মিনিটমান সময় ভাজি ল'ম এনেকৈ। এতিয়া ইয়াতে মই জিৰা পাউডাৰ আৰু জলকীয়া পাউডাৰ অকণমান দি দিছোঁ। আৰু বনাই থোৱা ধনিয়াৰ এই পেষ্টটো এতিয়া ইয়াতে দি দিম। এৰিছোঁ এইখিনি। আৰু এটা কাটিটোখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া ইয়াত অকণমান পানী দিম। আৰু এটা কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া ইয়াতে কিলো আদাখিনিও দি দিছোঁ। আৰু এতিয়া কুকাৰত মই ট্ৰেন্সফাৰ কৰি দি দিম। এনেকৈ বনালে সোনকালেও হয়। চাচোন, খুব ধুনীয়া এটা গোন্ধ আহিছে গোটেই কিটচেনটোত। আৰু চাওকচোন, কুকাৰত দি দিছোঁ ট্ৰেন্সফাৰ কৰি কেৰাহীখনৰ পৰা। এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে। এতিয়া মই ইয়াতে মুখখন মিলাই দিম, মই 3টা চিটি দি দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওক, মই 3টা চিটি দিছিলোঁ আৰু কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আকৌ কেৰাহীখনত ট্ৰেন্সফাৰ কৰিম। ইয়াতে মাছখিনি দি দিম। মাছখিনি যদি কুকাৰত দিলোঁ হয়, গোটেইখিনি একেবাৰে শেষ হৈ গ'লে হয়, সেইকাৰণে দিয়া নাই। আৰু এয়া চাওক, আলুখিনিও সিজি গৈছে, স্কোৱাছখিনি হৈছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম আৰু কুকাৰটো অকণমান গৰম পানীলৈ উখালি দিম। আৰু এয়া চাওক কিমান ধুনীয়াকৈ উতলি আহিছে। মই খন্তাখন চেঞ্জ কৰি লৈছোঁ, হেতাখন লৈছোঁ আৰু এনেকৈ মাজে মাজে 2-1 পিচ আলু মই ভাঙি দিছোঁ, তেতিয়া আঞ্জাখন খুব ধুনীয়া হয়। আৰু এতিয়া ভাজি থোৱা মাছখিনি
জলকীয়াটো ইয়াতে দিলোঁ আৰু কেঁচা জলকীয়া 2টা লৈছোঁ পকা জলকীয়া 4 পিচ দি দিছোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে আপোনালোকে যিসকলে স্কোৱাছ খাই বেয়া পায় এনেকৈ এবাৰ খাই চাবচোন মোৰ টিপছটো ফ'ল' কৰি এবাৰ খোৱাৰ পিছত আপোনালোকে আৰু একবাৰ খাব মন কৰিব আৰু খুব সোনকালে হয় আৰু চাওকচোন কালাৰটো আপোনালোকে দেখিছে কিমান ধুনীয়া আহিছে নিমখ জলকীয়াটো নিজৰ পচন্দ মতে দিব আৰু মছলা বহুত বেছি দিয়াও নাই আপোনালোকে দেখিছে জিৰা আৰু ধনিয়া দিছোঁ মই গৰম মছলা ব্যৱহাৰ কৰা নাই একেবাৰে চিম্পুল বনাইছোঁ আপোনালোকৰ ওচৰত যদি কেঁচা ধনিয়া থাকে তেতিয়াহ'লে পাতটো দিব পাৰে আজি মোৰ ওচৰত নাই আৰু যিহেতু মই গোটা ধনিয়া ব্যৱহাৰ কৰিছোঁ চাওক কিমান সুন্দৰ এটা কালাৰ হৈছে স্কোৱাছ খাই বেয়া পোৱাসকলক যদি এনেকৈ বনাই দিয়ে নহয় আঙুলি চেলেকি খাব আৰু বাৰ বাৰ খাবলৈ মন কৰিব আপোনালোকে মোৰ আজিৰ স্কোৱাছৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' মোৰ ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে লগে চাব পাৰিব আৰু যদিহে আপোনালোকে ফেচবুকত চাইছে কিন্তু পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব একেবাৰে চিম্পুল ৰেচিপি হয় তথাপিতো মই আগবঢ়াই দিছোঁ গতিকে আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকক আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ আজি দুপৰীয়া সাজত এনেকৈ বনাইছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ গেছত মোৰ ৰেডি হৈ গৈছে খোৱাৰ কাৰণে